हावराघाटनि जमुना पगला थान खाथिनि लामायाव गारिनि जाब्रबथायजों माखासे सुबुंनि जखम। कार्बि आंलं जिल्लानि हावराघाट थानानि सिङाव थानाय जमुना पगला थान खाथियाव AS09C3494 नम्बरनि गंसे टेम्पो गारिया सामलायनो हायैयाव हरखाबै जाब्रबथाय जायो। जाब्रबथाय जानाय टेम्पो गारिनि ड्राइभारखौ रुपेश गौर होनना मिथिनो हादों। मिथिनो मोननाय बादिब्ला हजाय जिल्लानि शंकरदेव नगरनिफ्राय बिहावनियाव आलासि जानो फैनाय साबा सुबुङा बे जाब्रबथायाव गोब्राबै जखम जायो। जखम जानाय साफ्रोमखौबो ओनसोलनि रायजोफोरनि हेफाजाबै फाहामथायनि थाखाय राहा खालामनाय जायो। जमुना पगला थान खाथिनि तिनिआलिनि गिदिंनाय लामायाव जाब्रबथाय जानाय जायगानिफ्राय टेम्पो ड्राइभारा खारखोमानो नाजादोंमोनब्लाबो गामिनि गावबुरा ध्रुव पानिक्का, VDPनि आफादगिरि तुलाराम कुमारमोनजों लोगोसे गामिनि सुबुङा होसोनानै हमनो हायो। उनाव जाब्रबथायनि सोमोन्दै मिथिनानै पुलिसनि मोनसे हानजाया जाथायथिलियाव थांनानै नायबिजिरनायखौ जागायो। गुबुन फारसेथिं टेम्पो गारिनि ड्राइभारा जौ लोंनानै सालायदोंमोन होनना ओनसोलनि सुबुङा फोरमायनायजों लोगोसे हमनो मोननाय ड्राइभारखौ पुलिसनो गथायो होनना बुङो। সম্ভৱ মানে মানুহজনে ক'ৰ আহিছিলে সেইটো মই একচুৱেলি মই নাজানো, ঘৰতে আছিলোঁ। কিন্তু লোকৰ মুখত শুনা পাইছোঁ যে তিনিআলিত এক্সিডেণ্ট এটা হৈছে বুলি। তাৰপিছত কিছুমান মানুহে এই ড্ৰাইভাৰক খেদি লৈ গৈ আছে। খেদোতে মানে মই দেখা পাইছোঁ দৌৰি থকা লগতে ময়ো ওলাইছোঁ, ময়ো তাৰ পিছে পিছে দৌৰিছোঁ। দৌৰাওঁতে তাক যেনে তেনে আমি ধৰিলোঁ। ধৰাৰ পিছত আকৌ যোনডোখৰত মানে গাড়ীখন পাল্টি মাৰিছিলে সেই ঠাইত মানুহজনক পুনৰ লৈ আহিলোঁ। অনাৰ পিছত এই গাড়ীখনৰ ভিতৰত থকা দুজন ব্যক্তি বৰ বেলেগ ধৰণে আঘাত হোৱাৰ কাৰণে তেখেতসকলক আমি বেলেগ এখন গাড়ীত মানে হস্পিটেলত দি পঠিয়াইছোঁ। পিছত এতিয়া থানাৰ পৰা আমাৰ ছাৰসকলে আহিছিলে। পিছত সেই ড্ৰাইভাৰজনক আমি থানালৈ চম্জি দিলোঁ। নাই, খুব বেয়া লাগিছে। আজি মোৰ ঘৰৰ সন্মুখতে এইখন ঘটনা হ'ল। ঘৰৰ সন্মুখতে যিহেতু হোৱাৰ কাৰণে মোক অকণ বেয়া লাগিলে, কাৰণ মই এইখিনিতে মানে কাম কৰি আছিলোঁ। কাম কৰি থকা অৱস্থাত বহুত ডাঙৰকৈ এটা শব্দ এটা পালোঁ। ৰাফ কৰি কিনে মানে শব্দ এটা পালোঁ। সেই শব্দত আমি দৌৰি মাৰি আহি কিনে দেখা পাইছোঁ যে 4জন মানুহ মানে লেটেকি পেটেকি হৈ মানে গাড়ীৰ ভিতৰত কিছুমানে পৰি আছে, কিছুমানে বাহিৰত পৰি আছে। সিহঁতে চেন্সলেছ, মানে একেবাৰে তেখেতসকলে মানে নিঃশব্দ। মোক চাই কৰিখিনি বহুত বেয়া লাগিলে। বেয়া লাগি কৰিখিনি তেখেতসকলক ধৰি লওক মেডিকেলৰ ব্যৱস্থা কৰালোঁ। আৰু যিজন কালপ্ৰিট তেখেতক মানে আমি ধৰি বান্ধি তেখেতক মানে পুলিচৰ হাতত গতাই দিছোঁ। মানুহসকলৰ কিবা গুৰুতৰ বাবে কিবা অসুবিধা এতিয়ালৈকে ক'ব পৰা নাই, যিহেতু আমাৰ মেডিকেলৰ পৰা কি ৰিপৰ্ট লৈ আহে ৰিপৰ্টেহে মানে ক'ব পাৰিব। গাড়ীখনৰ কিবা ক্ষতিসাধন হৈছে নেকি? গাড়ীখনটো সম্পূৰ্ণ গ্ৰাছ, মানে একেবাৰে শেষে আৰু। তেওঁ কিবা নিচাজাতীয় দ্ৰব্য সেৱন কৰি গাড়ী চলাইছিলে নেকি? একদম সম্পূৰ্ণ তেখেতে নিচাজাতীয় দ্ৰব্য মদ বোতল কিবা এটা খাই কৰি গাড়ী চলাইছিলে। আৰু তেখেতৰ মুখৰ দুৰ্গন্ধ আৰু তেখেতে ক'ব নোৱাৰি ভালছে। বাকী গাড়ী চালকসকলক কিবা এটা বাৰ্তা দিব বিচাৰে নেকি এই ঘটনাৰ জৰিয়তে? মানে যিসকল যে যেনেকুৱা ধৰণৰ তেখেতে গাড়ী চলাই আহিছে, আপোনাৰ টেম্পু যিমানটো স্পীডত চলাব লাগে তেনেকুৱা স্পীডত চলোৱা নাই। তেখেতে অভাৰ স্পীড, মানে টেম্পু এটা যদি তিনিআলিত যদি তেখেতে মানে ঘূৰাওঁতে তেনেকুৱা হেৰি হ'ব লাগিছিলে, সেইটো হিচাপত নহ'ল। তেখেতে অভাৰ চলাই কৰিখিনি ফটফটে একটা জেগাতে মানে পাল্টি খাই গ'ল। এতিয়া আৰক্ষীয়ে জিম্মাত এই মানুহজনক দিয়া হৈছে। আৰক্ষীৰ জিম্মাত দিয়া হৈছে। এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা দিয়ে, আৰু যিহেতু ট্ৰিটমেণ্টৰ ব্যৱস্থাৰ কাৰণে আমি মেডিকেলত দি পঠিয়াইছোঁ। কি আশা আহে, কি মানে আশা ভৰসা তেখেতসকলৰ, কিন্তু জানামতে মোৰ অনুভৱ তেখেতসকলে বহুত গুৰুতৰভাৱে অসুস্থ। তেখেতসকলে ভগৱানৰ তাত প্ৰাৰ্থনা কৰোঁ যে তেখেতসকলে সোনকালে সুস্থ হৈ উঠক বুলিখিনি মই মোৰ এটা প্ৰাৰ্থনা এটা জনাইছোঁ। থেংক ইউ। ঐ, মদ খাই গাড়ী চলাইছিলা নেকি? এক্সিডেণ্ট হৈছে নেকি কাৰোবাৰ? একো এক্সিডেণ্ট হোৱা নাই, সিহঁতে গাড়ীৰ পৰা ওলাই পৰিছে। আৰু তুমিতো মদ খাইছা, গোন্ধাই আছে। তুমিতো মদ খাইছা, গোন্ধাই আছে। মই মদ খোৱা নাই। এইটো নাখাওঁ।